নাই এইটো স্বতঃস্ফূৰ্তভাৱে চবে ওলাই আহিছে। এইবাৰ চবে পৰিৱৰ্তনৰ কাৰণে ভোট দিব, এইটো নিশ্চিত হৈ গৈছে। কাৰণ ১৭ বছৰত আজি যিটো শাসন চলি আছে, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ইয়াতে শাসন চলি আছে, এইটো ৰাইজে অতিষ্ঠ হৈ গৈছে আৰু চবেই পৰিৱৰ্তন বিচাৰিছে প্ৰায় ইমূৰ সিমূৰ। আৰু আপোনালোকে দেখিবলৈ পাইছে মানে এই যোৱা ১০-১৫ দিন ধৰি অকল জইনিঙে হৈ আছে। যি সমষ্টিবিলাকত আমি নিৰ্বাচন নেখেলোঁ বুলি ভাবিছিলে, এই সমষ্টিবিলাকতো আজি ৰাইজে আহি পেলাই মানে অংশগ্ৰহণ কৰিছে। চবেই কৈছে এইবাৰ আমাক পৰিৱৰ্তন লাগে, আমি পৰিৱৰ্তনৰ কাৰণে ভোট দিম। আৰু পৰিৱৰ্তনৰ কাৰণে একমাত্ৰ দলেই হৈছে UPPL, য'ত নেকি আমি সকলো বিশ্বাসত ল'ব পাৰোঁ আৰু সকলোৱে আজি মৰম স্নেহ আমি নিৰাপত্তাৰে জীয়াই থাকিব বিচাৰিছোঁ আৰু সকলোৱে মানে এটা ভাতৃত্ববোধৰ মাজেৰে জীয়াই থাকিব বিচাৰিছোঁ। আজি চবেই কৈছে যে ইয়াত বড়ো অসমীয়া বুলি নহয়, হিন্দু মুছলিম বুলি নহয়, আদিবাসী বুলি নহয়, চবেই একেলগে থাকিব বিচাৰিছে, সম উন্নয়ন বিচাৰিছে। তো সেইকাৰণে আমি UPPL দলৰ পৰা আমি কৈছোঁ যে ইয়াত চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছত যিসকলে আজি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে সেইসকলক শাস্তি দিব লাগিব আৰু ইয়াৰ পিছত ১৭ বছৰে যিটো উন্নয়ন হোৱা নাই ৫ বছৰত সেই উন্নয়নটো কৰিব লাগিব। আৰু ইয়াৰ কাৰণে য'ত আজি মোদী ডাঙৰীয়া আহি পেলাই ইয়াত কৈ গৈছে যে এই অঞ্চলৰ উন্নয়ন বিচাৰে, ইয়াত মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আছে, ইয়াত মানে অসম চৰকাৰে উন্নয়ন বিচাৰে। আজি ৩২ লক্ষ মানুহক লৈ পেলাই যিসকলে আজি যেনেকৈ ধৰণৰ মানে মইমতালি কৰি আছে, এইটো কোনো বিচৰা নাই। সেইকাৰণে এইবেলি পৰিৱৰ্তনটো নিশ্চয় হ'ব আৰু ৰাইজৰ আশীৰ্বাদ আৰু অংশগ্ৰহণ ইয়াত স্বতঃস্ফূৰ্তভাৱে আহি আছে। এতিয়া নিৰ্বাচনত আপুনি কৈ আছে ৪০টা সমষ্টিতে নিৰ্বাচন খেলিব, বিজেপিৰ লগত বা আন কোনো দলৰ লগত মিত্ৰতা হ'ব নাই? এতিয়ালৈকে আমাৰ কাৰো লগত তেনেকুৱা মিত্ৰতা হোৱা নাই, আলোচনা চলি আছে। যি দলে যি সংগঠনে BTR অঞ্চলৰ ৩২ লাখ যিটো মানুহ, সেই মানুহবিলাকক যিসকলে আজি মৰমেৰে চাব বিচাৰে, উন্নয়ন চাব বিচাৰে, সকলোৰে নিৰাপত্তা মানে যিবিলাক চাব বিচাৰে, সেই দল সংগঠন যাৰ কমিটমেণ্ট আছে, যাৰ নেকি এই অঞ্চলৰ ৰাইজক লৈ পেলাই কিবা এটা কৰাৰ এটা চিন্তা আছে, তেনেকুৱা দল সংগঠনৰ লগত মিলাত আমাৰ কোনো অসুবিধা নাই। কিন্তু যিসকলে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে সেই সকলৰ লগত মিলি আমি কিবা এটা কাম কৰিবলৈ আমাৰ মন নাই। এতিয়া প্ৰাক্তন MP শামসুঙ্গা কুঙ্গুৰ ভস্মতাৰীয়ে কৈ আছে যে আকৌ আমি বড়োলেণ্ডৰ আন্দোলন কৰিম। মই তেখেতক বেষ্ট অফ লাক দিছোঁ। তেখেতে আগতে 93 চুক্তি কৰিলে, সেই চুক্তিটো BSc চুক্তিটো অসম চৰকাৰৰ এক্টৰ আণ্ডাৰত আছিলে, সেইটো এক্টো হোৱা নাছিলে। তেনেকুৱা এটা চুক্তি কৰি আজি কৈছে যে আমাৰ চুক্তিটো ভাল নহয়। BTC চুক্তিৰ সময়তো তেখেতে শুই থাকিলে জ্বৰ হোৱা বুলি কৈ পেলাই, এতিয়া BTR চুক্তিটো কৈছে ভাল নহয়। তেখেতৰ চুক্তিত কি আছিল? এখন কলেজ নাছিলে, এটা ৰাস্তা মেনশ্যন নাছিলে। আজি আমাৰ যিটো চুক্তি হৈছে, ইয়াত 4খনকৈ ইউনিভাৰ্চিটি আছে, NIT আছে, ইয়াত 2খনকৈ মেডিকেল কলেজ আছে। আজি বড়ো সমস্যা, বড়ো যিটো উগ্ৰপন্থী সমস্যা, ইয়াত স্থায়ী শান্তি হ'বলৈ পালে। ইয়াত মানে বিভিন্ন জাতি জনগোষ্ঠী সমমৰ্যাদা সম অধিকাৰ লৈ জীয়াই থাকিব পাৰিব। চ' ইমান এটা সুন্দৰ এটা চুক্তি হোৱাৰ পিছত আজি তেখেতে যিবিলাক কথা কৈছে সেইটো ৰাইজে বুজি পাইছে তেখেতৰ উদ্দেশ্য কি। আপুনি কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব? চাওক, ৰাইজে ঠিক কৰিব মই কোনটোৰ পৰা খেলিম। এতিয়া মই সভাপতি হিচাপে মই ৪০টা সমষ্টিতে কাম কৰি আছোঁ আৰু যদি হাগ্ৰামাৰ বিৰুদ্ধে থিয় দিব দিয়ে, ৰাইজে বিচাৰি এইটো থিয় দিবই লাগিব। ৰাইজে য'ত বিচাৰে মই ইয়াতে থিয়, কাৰণ মোৰ কাৰণে কোনোবা ব্যক্তিটো টাৰ্গেট নহয়, কোনোবা ব্যক্তিক লৈ পেলাই মই মাথা নামাৰোঁ। মোৰ টাৰ্গেটটো হৈছে সমস্যা, ৰাইজ। হিংসামুক্ত নিৰ্বাচন হ'ব বুলি আশা কৰে নেকি? মই সদায় আশা কৰোঁ আৰু ইয়াৰ কাৰণে মই চৰকাৰক আহ্বান কৰিছোঁ যে এই নিৰ্বাচনটো যাতে স্বচ্ছ হয়, ফ্ৰী এণ্ড ফেয়াৰ হয়, ইয়াত যাতে কোনো হিংসা নহয়, কোনো ধনবল বাহুবল ব্যৱহাৰ কৰিব নোৱাৰে। এইকাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিব লাগে। BTR অঞ্চলত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে আৰু এটাও টোপৰ টেষ্ট মাটিত কৰাটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিবিচাৰে। গতিকে প্ৰধানমন্ত্ৰী যিটো নিবিচাৰে, ইয়াত যদি প্ৰশাসনে সেইটো যদি হ'বলৈ দিয়ে, সেইটো দুৰ্ভাগ্যজনক হ'ব। এইকাৰণে যাতে কটকটীয়া নিৰাপত্তা কৰে মই আহ্বান কৰিছোঁ। থেংক ইউ।